ঋত্বিকাই আপোনালোক সকলোকে মোৰ চেনেল ঋত্বিকাৰ আখলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আহকচোন আজিনো মোৰ পাকঘৰত কিহৰ আয়োজন চলি আছে তাকে চাওঁ। আজি মই ৰান্ধিবলৈ লৈছোঁ এটা ছাগলী মাংসৰ ৰেচিপি, যাৰ কাৰণে এনেদৰে ছাগলী মাংস লৈ লৈছোঁ। তাৰ লগতে লৈ লৈছোঁ আদা, নহৰু, কেঁচা জলকীয়া, তেজপাত 2 খিলামান আৰু লগতে সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু লগতে কেইখিলামান নৰসিংহৰ পাত আৰু কেইখিলামান মান ধনিয়াৰ পাত, যিটো কিছুমানে বঙালী ধনিয়া বুলিও কয়। তাৰ লগতে মই লৈ লৈছোঁ 2টা শুকান জলকীয়া, কেইটুকুৰামান ডালচেনি, 4-5টা সৰু ইলাচি, 2টা লং, এটা ডাঙৰ ইলাচি। এই আটাইখিনি মিক্সি বাতিটোত দি এতিয়া মই অকণমান পানী দি গোটেইখিনি এটা ধুনীয়া পেষ্ট বনাই ল'ম। আৰু তাৰ লগতে মই দি দিছোঁ 1 চামুচ জিৰা গুড়ি, 1 চামুচ মিট মছলা, আধা চামুচ জলকীয়া গুড়ি আৰু আধা চামুচ হালধি গুড়ি। তাৰ লগতে মই দি দিছোঁ 2 টিস্পুন গোটা ধনিয়া আৰু 1 টিস্পুন গোটা জিৰা। এয়া আমাৰ ধুনীয়া এটা পেষ্ট ৰেডি হৈ গ'ল। এতিয়া আমি এই মাংসখিনিত 1/2 টিস্পুন ব্লেক পেপাৰ পাউডাৰ আৰু সোৱাদ অনুসাৰে নিমখ সানি অলপ সময়ৰ কাৰণে মেৰিনেট কৰি থৈ দিম। আনফালে গেছত এতিয়া মই কেৰাহীখন উঠাই দি প্ৰয়োজন অনুসাৰে মিঠাতেল দি দিম। এতিয়া তেলখিনি অলপ সময়ৰ কাৰণে গৰম হ'বলৈ দিম। আমাৰ তেলখিনি প্ৰায় গৰম হৈছে। এতিয়া ইয়াতে আমি কাটি লোৱা আলুখিনি এনেদৰে আমি ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে আমি ফ্ৰাই কৰি ল'ম। এয়া আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি এইখিনি কাঢ়ি ল'ম। এইখিনি তেলতে এতিয়া মই দি দিছোঁ 2টা লং আৰু 2টা ইলাচি। এনেদৰে গোটা গৰম মছলা তেলত দি দিলে এটা বৰ ধুনীয়া সুগন্ধ ওলায়, তাৰ কাৰণে মই এনেকৈ দি দিছোঁ। আৰু তাতে এতিয়া মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে অলপ সময় আমি ভাজি ল'ম। পিঁয়াজখিনি ভাজি থাকোঁতে ইয়াতে এতিয়া মই অকণমান চেনি দি দিছোঁ, তেতিয়া ৰংটো বৰ ধুনীয়া হয়। আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে আমি দি দিছোঁ পিচি লোৱা সেই পেষ্টখিনি আৰু এইখিনি এতিয়া ভালদৰে লৰাই পেলাই অলপ সময় ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এইখিনি মছলা আমাৰ ভজা হৈ গ'ল। এতিয়া আমি ইয়াতে দি দিছোঁ মেৰিনেট কৰি থোৱা ছাগলী মাংসখিনি আৰু এইখিনি এতিয়া ভালদৰে আমি মছলাখিনিৰ লগত মিলাই ল'ম। এয়া আমি মছলাখিনিৰ সৈতে মাংসখিনি ভালদৰে মিলাই দিলোঁ আৰু ঢাকন নিদিয়াকৈ এনেকৈ অলপ সময় আমি ভাজি ল'ম। মাংসখিনি অলপ ভজা হোৱাৰ পাছতে ইয়াতে এতিয়া মই দি দিছোঁ ভাজি লোৱা আলু কেইটুকুৰ আৰু এইখিনিও ভালদৰে আমি মিলাই ল'ম গোটেই মছলাৰ লগত মিলি যোৱাকৈ। এয়া আমি আটাইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া আমি ঢাকন দি অলপ সময় থৈ দিম। এয়া আমাৰ মাংসখিনি ভজা প্ৰায় হৈছেই। ইয়াতে আমি এতিয়া দি দিছোঁ গৰম পানী আৰু ভালদৰে গোটেইখিনি লৰাই দি আকৌ আমি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এয়া আমাৰ ছাগলী মাংসকণ ৰেডি হৈ গ'ল। এটা অতি সহজ আৰু সাধাৰণ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ছাগলী মাংস বাৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয়, সেইকাৰণে এটা সহজ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।